হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, হঠাতে এটা কিমান ডাঙৰ বৰষুণ আহিল। আৰু বৰষুণ দিলে কিবা এটা খাবলৈ মন যায়। আপোনালোকৰ মন যায় নাই জনাবচোন, মোৰ কিন্তু বহুত মন যায়। আৰু সেইকাৰণে ভাবিলোঁ মেগী খাওঁ। আৰু মেগীৰ কাৰণে কাটি ল'লোঁ এয়া পিঁয়াজ আৰু জলকীয়া। আৰু মেগী কেইটাও লৈ ল'লোঁ আৰু লগতে কেৰাহীখন বহাই দিলোঁ জুইত। আৰু এয়া কেৰাহীখনো গৰম হৈ গ'ল, ইয়াত দি দিলোঁ এতিয়া ৰিফাইন তেল। ৰিফাইন তেলখিনিও ধুনীয়াকৈ গৰম হৈ গৈছে। ইয়াত দি দিম এতিয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া। জলকীয়াকেইটা ভাঙিবলৈ পাহৰি গ'লোঁ, সেইকাৰণে এনেকৈ হেতাখনে ভাঙি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি লোৱাৰ পিছত মই ইয়াত এতিয়া দি দিম টমেট' স্পাইচি কেটচাপ। আৰু এইখিনিও ধুনীয়াকৈ এতিয়া মিলাই ল'ম পিঁয়াজখিনিৰ লগত। আৰু এইখিনি মিলাই লোৱাৰ পিছত মই এতিয়া ইয়াত দি দিম মেগীখিনি। আৰু মেগীখিনি অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ মিলাই লৈ। আৰু ফ্ৰাই কৰি হোৱাৰ পিছত মই ইয়াত দি দিম এতিয়া পানী। আৰু মেগীখিনি অকণমান উতলিবলৈ দিম। উতলিয়ে পানীখিনিও শুকাই গ'ল। আৰু ইয়াত দি দিলোঁ মেগীৰ মছলা। আৰু মোৰ এয়া মেগী ৰেডি হৈ গ'ল। আৰু এনেকৈ বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে। আৰু মানে চবৰে মেগী বনোৱা পদ্ধতিটো বেলেগ বেলেগ। কোনোবাই বইল কৰি ভাল পায়, কোনোবাই এনেকৈ ভাল পায়। মই কিন্তু খাই এনেকৈয়ে ভাল পাওঁ, কিন্তু বইল কৰি খাই ইমান ভাল নাপাওঁ। আৰু এনেকৈ মই এতিয়া বৰষুণৰ আমেজ লৈ লৈ মেগী খাই আছোঁ। আৰু বৰষুণ যাকো এনেকৈ এৰিছে আৰু অলপ অলপকৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি মোৰ ফেচবুক পেজটো চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব।